নমস্কাৰ বিনাশী ৰান্ধনীশাললৈ স্বাগতম জনাইছোঁ। আজি মই এবিধ মিঠাই বনাইছোঁ। দেখিবলৈও ধুনীয়া আৰু খাবলৈও বহুত সোৱাদ। একেবাৰে সহজ, আপোনাৰ ঘৰত থকা সামগ্ৰীখিনিয়ে বনাব পাৰিব। এয়া দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে। এইখিনি বনাবলৈ বিশেষ একো নালাগে। আপোনাৰ অলপ পিঠাগুড়ি, ভাতৰ চাউলৰ পিঠাগুড়ি আমি সাধাৰণতে বনায়ে থাকোঁ, কিন্তু কেতিয়াবা ষ্টাইল দি বা বেলেগ নিয়মে বনাই খায়ো সোৱাদ এটা লাগে। মই অলপমান বেছিকৈ চালিছোঁ, কিন্তু ইমানখিনি মই নবনাম, অলপ বনাম। চালিয়ে লৈছোঁ একে কোবতে। এইবোৰ ভাজি লোৱা পিঠাগুড়ি, ভজা পিঠাগুড়ি ভাজি দিলোঁ। তাৰপৰা এই পিঠাগুড়িখিনিত মই মিল্ক পাউডাৰ দিছোঁ। মিল্ক পাউডাৰ একাপ মানেই দিলোঁ, তেনেকৈ চামুচতে অলপ চামুচখন বৰ ডাঙৰ চামুচ দিওঁতে সেই একাপ মানেই হ'ল। তাৰপিছত ইয়াত মানে ডাব নাৰিকল, যিটো আমি চফগুটিৰ লগত ভাজি খাওঁ, সেই নাৰিকলটো মিক্সিত পিচি ভাজি পেলাই গুড়ি কৰি প্ৰথমতে ভাজিলে কৰকৰীয়া হৈ যায় নহয়, তেতিয়া মিক্সিটোত পিচি দিলোঁ। ইয়াতে বাদামো আছে মিক্স। তাৰপৰা ইয়াৰে অলপমান দিম। বৰ ধুনীয়া লাগে খাবলৈ, বৰ বেলেগ মজা লাগে। এইটো খুব মিঠাইবোৰ সোৱাদ কৰে। লাডুত দিলেও লাডুবোৰ বৰ ধুনীয়া সোৱাদ কৰে। মই ইয়াতে অলপ আধা কাপ মানেই দিলোঁ। দি পেলাই ইয়াৰ অলপ ড্ৰাই ফ্ৰুট কাটি কুটি এয়াও দিম, কিচমিচ আৰু কাজু। আটাইখিনি মিক্স কৰি দিলোঁ। অলপ মই গুড়ৰ যিখিনি গুড় পগাইছোঁ, এতিয়া বাতি গুড় পগাইছোঁ মই। ইয়াতো অলপমান মই ড্ৰাই ফ্ৰুট দি দিম। ইয়াতো ড্ৰাই ফ্ৰুট দিলে ড্ৰাই ফ্ৰুটখিনি একদম মৰমৰীয়া হয়, খাই বৰ মজা লাগে। অলপ পানী দিছোঁ। পানী দিলে গুড়খিনি ধুনীয়াকৈ, গুড়খিনি বৰ ধুনীয়া গুড়, এইখিনি বহুত ধুনীয়া। মই ঘিউ দিছোঁ, গৰু ঘিউ আপোনালোকৰ ইচ্ছামতে দিব, কিন্তু মই 4-5 চামুচমান দিলোঁ, ডাঙৰ চামুচে। তাৰপৰা ইয়াতো অলপমান মই ড্ৰাই ফ্ৰুট বাদামো দিছোঁ, কাজু আৰু বাদাম, কিচমিচ দিয়া নাই। ইয়াত কাজু আৰু বাদাম সৰু সৰুকৈ কাটি, তাৰপিছত এবাটি পিঠাগুড়ি গাখীৰ আৰু মিহলোৱা দি পেলাই ভালদৰে মিক্স কৰি, মই ইয়াতে অকণমান কালাৰটো উঠিবৰ কাৰণে অকণমান ৰঙা দুটুকমান দিছোঁ। এইটো মই দিয়াটো ভিডিঅ' পটককৈ কাট খাই গ'ল, মাজৰ অকণমান ভিডিঅ', সেয়া দি পেলাই মই ভালদৰে একেবাৰে শুকুৱাই পেলালোঁ। সেয়া এটোপা দুটোপা দিছোঁ, দিলেও হয়, কিন্তু ৰংটো অলপমান ধুনীয়া হ'বৰ কাৰণে আৰু কাঢ়া হ'বৰ কাৰণে মই সেই ফুড কালাৰটো অকণমান দি দিলোঁ। তাৰপিছত মই বেলনাখনতে অকণমান ঘি সানি ইয়াৰ ওপৰতে, ইয়াত বহুত গৰম হৈ আছে, একেবাৰে ঠাণ্ডা হ'বলৈ নিদিব। ঠাণ্ডা হ'বলৈ দিলে কাটিবলৈও দিগদাৰ হ'ব, হেৰিও দিগদাৰ হ'ব। সেইকাৰণে গৰমে অলপ গৰম হৈ থাকে, একেবাৰে গৰমো নহয়, অলপ গৰম হৈ থাকোঁতে, একেবাৰে গৰমেতো নোৱাৰিবই, অলপ গৰম হৈ থাকোঁতে মই বেলনা মাৰি দিলে সমানকৈ অলপ, বহুত পাতল নকৰিব, অলপ পাতল কৰিব। একেবাৰে পাতল নকৰিব আৰু বৰ ডাঠো নকৰিব, জোখত ৰাখি দিব, সেইটো কোনো বনাৰ নিয়ম নাই। তাৰপিছত ইয়াতে বটলৰ সাঁফৰে বা সৰু সৰু বাতিৰে সাজ কাটি, নহ'লে বৰফি আকাৰে কাটিও ল'ব পাৰে। কিন্তু মই এইটো এনেকুৱা আছে, মোৰ তৰাটোৰ নিচিনা আৰু আছে, মোৰ এই তৰাটোৰ নিচিনা এইটোৱে কাটি আজি এইটোৰে বনাওঁ। বৰ ধুনীয়া লাগে দেখিবলৈ আৰু খাবলৈও বৰ মজা লাগে। সেইটো ইয়াত সেই এনেকুৱা হৈছে। ঠিক এইদৰে মই আটাইখিনি কাটি পেলাম। যিটো অকণমান ৰৈ যায় সেইখিনি আকৌ বেলিম, আকৌ কাটিম। তাৰপিছত এয়া অলপ বাদাম মই খুন্দি লৈছিলোঁ, ভাজি লোৱা বাদাম খুন্দি লৈছিলোঁ, তাৰ ওপৰতে দি দিছোঁ। তেতিয়া আপোনালোকৰ ইয়াৰ ওপৰত যি দিয়ে, পিস্তা, বাদাম, কাজু যি দিয়ে, মই সেই বাদাম আছিল, বাদামকে খুন্দি দি দিলোঁ। এইখিনি দেখিছিলে কেনেকুৱা ধুনীয়া হৈছে, দেখিয়ে ভাল লাগে। বস্তুটো একদম টান হৈ যাব আৰু মুখত দিলে পমি যাব, কাজু বৰফিটো গতে তেনেকুৱা হৈ যাব। এতিয়া ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিছে আপোনালোকে, যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্টটো কৰিব। এনেকুৱা আৰু বনাই আপোনালোকে খাব। গতিকে যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।